আহা আহা নাহা এতিয়া বাজিছে প্ৰায় 6:30 আৰু মোৰ মাইনাজনী আমি এতিয়া জাষ্ট ফুৰি আহিলোঁ আবেলি যিহেতু হৈছে তো তাই এতিয়া আছে এনেকৈ এইটো গাখীৰ খাই অলপ দেৰিকৈ তাই উৎপাত কৰিব সেইটোতো সকলোৱে জনা কথা কি তাই বৰ্তমান বহুত শান্ত হৈ আছে বহুত বেছি শান্ত হৈ আছে মাজে মাজে তাই এইফালে চাওঁ তাই আকৌ কেমেৰাটোৰ পিনেও চাই বুজি কিন্তু নাপায় কাৰণ মই এতিয়ালৈকে তাইক কোনো ধৰণৰ মোবাইল হাতত মই এতিয়ালৈকে দিয়া নাই বা টিভিও দেখুওৱা নাই কাৰণ এইটো মই অভিয়াছলি 3-4 বছৰলৈকে নেদেখাওঁ সেইটো বহুত বেয়া বস্তু বুলি সকলোৱে কয় মই সেইটো নিজে ফ'ল' কৰিব ট্ৰাই কৰিম আৰু যিহেতু ইতিমধ্যে তাই এবছৰ হ'বলৈ আৰু কেইটামান মাহ বাকী আছে বেছি মাহ নাই তাই অলৰেডি 9 মাহ ৰানিং হৈ আছে আৰু এই 9 মাহ ৰানিং হৈ থকাৰ কাৰণে মই তাইক এতিয়ালৈকে না চুগাৰ না চল্ট দিছোঁ ডক্টৰৰ এডভাইচ অনুসৰি তাৰ মাজতে বহুত কথা শুনিছোঁ বাৰু কিন্তু আৰু সেইটোৱে হয়তো এফেক্ট মোৰ বেবীজনী কেনেকুৱা হয় ভিডিঅ'টোত নিশ্চয় গম পাব অলপ সময় থাকক আপোনালোকে মোৰ লগত জড়িত হয় তাৰ পাছত গম পাই যাব কাৰণ যিহেতু জানে যে মোৰ ভিডিঅ'টো হৈছে আনকাট ভিডিঅ' গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কৃষ্ণ কৃষ্ণ হৰে হৰে পূৰ্বপুৰুষে দি যোৱা কথাবিলাকে আমি এতিয়াও আহৰণ কৰোঁ সৰুতে মই শিকিছিলোঁ যে ৰাতিপুৱা আৰু গধূলি ঈশ্বৰৰ নাম ল'ব লাগে আৰু সেইটোৱে মই মোৰ ছোৱালীকো শিকাইছোঁ ৰাতিপুৱা গধূলি তাই যেতিয়াই উঠে মোৰ কোলাত থাকে তেতিয়াই মই তাইৰ সন্মুখত ঈশ্বৰৰ নাম লওঁ কেতিয়াবা ঘৰৰ মন্দিৰটোতে লৈ গৈ তাইৰ লগত এনেদৰে হৰি নাম লওঁ এই সময়খিনিতেই সকলোবিলাক কৰা সম্ভৱ তাইক যিটো পৰিৱেশত মই গঢ় দিব খুজিছোঁ সেইটো পৰিৱেশ ইয়াত পোৱাটো অলপ কঠিন কিন্তু হ'লেও চেষ্টা কৰিছোঁ ইতিমধ্যে তাই আহি পাইছে দেউতাকো আৰু দেউতাক আহি পোৱাৰ পাছত তাই যিটোহে ফূৰ্তি আপোনালোকে ভিডিঅ'তে দেখিলেই গম পাব এবাৰ যদি দেউতাকে কোলাত নলয় তাই কান্দি কান্দি অৱস্থা বেয়া হৈ যায় আৰু সেইকাৰণে আহিয়ে দেউতাকে ল'ব লগা হয় তাইক কোলাত আৰু আমি ইতিমধ্যে দেউতাৰ কাৰণে ৰখি আছিলোঁ বুলি তাইও যাতে মুখেৰে ক'ব খোজে খুব ফূৰ্তি সকলো ছোৱালীয়ে আচলতে দেউতাকৰ কাৰণে এনেদৰে হেঁপাহেৰে ৰৈ থাকে আহা তেতিয়াৰ পৰা আহা নাহা নাহা দিনটো মাৰ লগতে থাকা এতিয়া নাহা আহা 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 নাহা আহা ঠিকে আছে পৃথিদা সুবাসৰ আনকাট ডেটো ভিডিঅ'টো ইমানতেই অন্ত পেলাইছোঁ যদি ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব